চাংচাৰীৰ পৰা ৰাতিয়ে গুৱাহাটীলৈকে আহি আছো ৰ'ব চাংচাৰীৰ পিছত আমাৰ পেণ্ডেল আছে ফাট আছিল আমবাৰীত মোৰ মাতটো একদম ভাঙি আছে দিয়ক প্ৰথমতে কৈছো আৰু বয়া আছে নাপাব তাৰপিছতে আহি পাই আৰু তাৰে পৰা ফাৰ্ষ্ট নেটৰ দিনাখন গেলো বিচাৰক লগিন বোলো বেগ এটা কিনবা লগা আছিল এই সদায় চো আনানিয়া কৰাৰ কাৰণে সৰু বেগ এটা লাগে তাৰপিছতে বেগ এটা ললো তাৰপিছতে বোলো ফণী এখনৰো দৰকাৰ আছিল মানে ফণীখনৰ অৱস্থা বয়া আৰু এখন ফণীও এখন লৈ ল ভাল তাৰপিছত তাৰে পৰা চাই মিলি ফণী এখন ললো ফণীখন লৈ কিনে আৰু এইবাৰ কাপোৰত দেখিন গেলো বিচাৰক গেলে আৰু কাপোৰত দেখিন নেগলি হ'ব না তাৰপিছত গেলো যে ইমান ধুনীয়া ধুনীয়া টি চাৰ্ট ওলছি তাৰপিছত মই বোলো কাপোৰ আছে তথাপিতো আৰু বিচাৰক আহিছোঁ যেতিয়া দুটা টি চাৰ্ট লৈ লওঁ বোলো বেছি সময় থাকবা নোৱাৰা ইয়াৰ পৰা যাওঁৱে ভাল আহি আৰু এই গধূলি আহি আছোঁ পেণ্ডেলক লগিন মানে মোৰ ৰুমৰ পৰা ফাটাছিল আমবাৰী বেছি দূৰ নহয় সেইকাৰণে আৰু টেম্পুতে আহিছোঁ ৰ'ব আজি গাড়ী চাড়ী আনা নাই আহি পাই এতিয়া ৰং পথাৰৰ ওচৰতে একটা একদম ধুনীয়া গাখীৰ দিয়া চাহ একাপ বোলো খাই লওঁ খাই লৈ কিনে এতিয়া পেণ্ডেলক লগিন যাওঁ তাৰপিছত এই পিছদিনাখনৰ কথা নাটক কৰি আহি পিছদিনাখন আজি আৰু যাব ওলছোঁ এক ঠাইত বেলেগক লগিন মানে এই বহু দিনৰ পৰা প্লেনিং এটা আছিল ৰ'ব কিবা এটা কাভাৰ চং কৰাৰ কাৰণে তাৰপিছতে আৰু কৰাই হোৱা নাছিল বোলো নহয় এই চান্সতে আজি যাওঁ ভাল তাৰপিছতে এই ৰাতিপুৱাই ওলছোঁ আৰু কি হয় নাজানো আহি নাৰেংগী পালোঁ আমাৰ লোকেশ্যনটো অলপমান দূৰ হৈছে তথাপিতো আহি পাই কিনে যিটো দেখা পালোঁ তাৰ মানে মন চন একদম ভাল লাগি গৈছে এই লোকেশ্যনটো দেখছি দিয়ক আপোনালোকে বহুত গান চান হৈ থাকে তথাপিতো পিকনিকৰ দিন মানুহ নহকে কৰাটো বহুত ডাঙৰ কথা তাৰপিছত বোলো মানুহ আহি নাপাওঁতে সোনকালকে ৰেডি হৈ কাম আৰম্ভ কৰা ভাল আজি মানে মোৰ কামটো হিৰইন নহওক কাম ৰ'ব হিৰইন এটা আছিল কৈ থৈছিলোঁ কিন্তু হিৰইনে ৰাতি 11টা বজাত মোক ধকা দি দিলাক আগদিনাখন ৰাতি কি কৰিব আৰু উপায়তো নাই যিহেতু গোটেইখিনি এৰেঞ্জ কৰা হ'ল সেইকাৰণে গানটো কৰিলোঁ দিয়ক পেণ্ডেল আহি পাওঁ যে কোনো মানুহ আহিয়ে পোৱা নাই মই বোলো দে আৰু সোনকালে আহি পালোঁ যিহেতু আৰু আজি টাইটানিক নাটক আছে সোনকালকে মই ৰেডি হোৱা তাৰপিছতে বোলো আৰু মেকআপ কৰাত লাগি গ'লোঁ তাত নাটক কৰি আহিলোঁ আহি পাই আৰু পিছদিনাখন কিবা এটা অৰ্ডাৰ দিছিলোঁ মানে ব্লিংকিটত অৰ্ডাৰ দিছিলোঁ মানে সেই গৰম পানী কৰা কেটলে মই অৰ্ডাৰ দিব লাগিছিল প্ৰেষ্টিজ বা বেলেগ কোম্পানীৰ দিম বুলি ভাবি আছিলোঁ কিন্তু মই চাওঁৱেই নহ'ল ব্ৰেণ্ডটো কিবা লাইফ লং নে কি কোম্পানীয়ে আহিলাক এতিয়া কেনে এনবা নাজানো আৰু এইটো মই আগতে ব্যৱহাৰ কৰি পাওঁ নাই এনে এইটো কোম্পানীৰ যদি আপোনালোকে কিবা কৰিছে ব্যৱহাৰ তেতিয়াহ'লে জনাবচোন তাৰপিছতে আৰু আজি আমাৰ জাৰ্ণি এতিয়া আউলা চুকাক লগিন আহি আছোঁ আউলা চুকা আৰু মোৰতো আৰু সদায় আৰু আকলাই জাৰ্ণি গমেই পায় আৰু আকলাই অহা যোৱা কৰি থাকিব লাগে মানুহে নাই আমাৰ তাৰপিছতে আহি পালোঁ দিয়ক আউলা চুকা তাতে আৰু বেছি সময় ৰখবা লগা হোৱা নাই মোক আৰু ৰুমটো দেখাই দিলাক মানুহ একজনে যাই কিনে ডাইৰেক্ট ঘৰ পালোঁ এইখন ঘৰতে মোক থাকবা দিছে এওঁলোকৰ ঘৰত আৰু এইটোৱে হৈছে মোৰ ৰুম এই থাকবা দিয়া ৰুমটো ইফালে দেখি আছে মই বোলো আৰু অলপমান ৰেষ্ট লওঁ এতিয়া নাটক সোনকালকে আৰম্ভ হয় ৰেষ্ট লৈ যাম আৰু তাৰপিছতে এই ৰুমটোত আহি কিনে অলপমান কাপোৰ চাপোৰ চব ঠিক ঠাক কৰি ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ আকৌ আহিল পেণ্ডেলক লগিন পেণ্ডেলত আহি চাওকচোন কি দেখা পালোঁ মানে মানুহৰ মাথা হ'লি হৈ দিয়ক বাইকখন মানে আধাতে কাটি দিছে কাটি কিনে পিছফালত দেখিন কিবা এখন গাড়ী বনাইছে টেকন'লজি কিন্তু হয় আচৰিত তাৰপিছতে বোলো নাটক কৰি কিনে আহিলোঁ ঘৰক লগিন আৰু এই মানুহ ঘৰত মানে বিশেষ কিছুমান কথা আছে আপোনালোকক কম লাহে লাহে মানে মই আজি প্ৰথম দিনাখন যাই পাই মানে এনেহেন লগা নাই যে মই সেইখন ঘৰত প্ৰথম আৰু তেওঁলোকে মোক এইটো কথা কৈছে যে আমাৰো লগা নাই যে তুমি এইখন ঘৰত প্ৰথম তাৰমানে খুব 3 দিনতে বেলেগ ধৰণৰ কিবা এটা আপোন মানে মানুহ হৈ গ'ল এই ঘৰখন মোৰ কাৰণে আৰু এই প্ৰথম দিনাখন ৰাতিয়ে এনেকৈ আহি আমি গোটেইকেইটা একেলগে এনেকৈ বহিছোঁ জুইৰ কাষত নাটক চাই আহি পাই গোটেইকেইটা আলোচনা এইটো পেহী তাৰপিছত এইটো বৌ মানে গোটেইকেইটা আমি আলোচনা কৰি আছোঁ নাটকৰ কথা ঘৰৰ কথা বিভিন্ন ধৰণৰ আলোচনা কৰি এনেকৈ জুইৰ কাষত একেলগে বহি লৈছোঁ কিমান যি ভাল লাগছে তাৰমানে নিজৰ ঘৰৰ পৰা দূৰত থাকিলেও তাৰমানে এনেহেন পৰিৱেশে সদায় এটা এনেহেন লাগি যায় যেন আমি সদায় ঘৰতে আছোঁ তাৰপিছতে একবিধ বস্তু দেখা পালোঁ এই যে চাওকচোন এই বস্তুটো এইটো বস্তু মই আগতে দেখিছিলোঁ কিন্তু নামটো মই সঠিককৈ নাজানো আপোনালোকে যদি জানে কওকচোন এইটো নাম কি তাৰপিছতে এলাখান আৰু আলোচনা কৰি ময়ো বোলো অলপমান ৰান্ধো ৰ'ব তাৰপিছত আৰু ময়ো অলপমান মাংস অলপমান লাৰি দিলোঁ তাৰপিছতে একেলগে ভাত খাব বহিলোঁ গোটেইটা জুইৰ কাষতে আৰু কাঁহৰ কাঁহীত ভাত দিছি বিৰাটেই ভাল লাগছে কিবা সৰ্থেবেৰিত থকা হেনে লাগি গৈছে তো আজিৰ ভিডিঅ'টো আৰু এনেকৈ শেষ কৰি দিওঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু ইয়াৰ পিছৰ ভিডিঅ'খিনি দেখাম তাতে আমি কি কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ফেচবুকত যদি চাইছে ফ'ল' কৰিব ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব তে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম দিয়ক আৰু মোৰ মাতটো ভাল হওক লগিন সোনকালকে চবে আশীৰ্বাদ কৰিব না কি তেতিয়ালৈকে আৰু বাই বাই